পৰিৱেশ দিৱস আৰু এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমাৰ বাক্সা ফৰেষ্ট ডিভিজন আৰু বাক্সা ফৰেষ্ট ডিভিজনে প্লেণ্টেশ্যন ড্ৰাইভ এটা অনুষ্ঠান আমাৰ গ্ৰাছলেণ্ডত অনুষ্ঠিত কৰিছে আৰু 4-5টামান NGO গ্ৰীণ চাই NGO ছয়পত্তি ফাউণ্ডেশ্যন NGO তো আৰু বহুতো এনেকুৱা NGO আমাৰ গ্ৰাম্য বিকাশ মঞ্চ NGO লগতে ফৰেষ্টৰ বিষয়ববীয়াসকল আমাৰ ADC তামোলপুৰ ADC অনুপম ডেকা ডাঙৰীয়া আমাৰ বিধায়ক 44 নং গুৰেশ্বৰ সমষ্টিৰ বিধায়ক বিক্টৰ কুমাৰ দাস ডাঙৰীয়া সকলোৱে এই অনুষ্ঠানত মানে উপস্থিত হৈছে আৰু এটা খুব ধুনীয়া আজি বিশ্ব পৰিৱেশ দিৱস আমি পৰিৱেশ যদি সুৰক্ষিত কৰি ৰাখোঁ সংৰক্ষিত কৰি ৰাখোঁ তেতিয়াহ'লে আমি জীয়াই থাকিম মানুহ গছ থাকিলেহে মানুহ থাকিব এনেকুৱা কথা আছে তো খালি পৰিৱেশ গছ ৰোৱাই নহয় গছটোক আমি ৰুইছোঁ সংৰক্ষিত কৰি ৰাখিব লাগিব লগতে প্লাষ্টিক মুক্ত কৰিব লাগিব যাতে বায়ু প্ৰদূষণ নহয় যাতে পানী প্ৰদূষণ নহয় পানীক আমি মানে প্ৰদূষণৰ পৰা মুক্ত কৰি ৰাখিব লাগিব প্লাষ্টিকৰ পৰা মুক্ত কৰি ৰাখিব তেনেকৈ আমি জীৱ জন্তুক সংৰক্ষিত কৰি ৰাখিব লাগিব আমাৰ এই পৰিৱেশটো যদি আমি সংৰক্ষিত কৰি ৰাখোঁ তেতিয়াহ'লে আমি বাচি থাকিম আমাৰ ভৱিষ্যত সুৰক্ষিত তাৰ কাৰণে আমি মানে এই আজি যি মানে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱসক মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আমি মানে সদায় আমাৰ নিজৰ মাৰ নামত হওক বা মাৰ নামত এটা গছ লগাব লাগে আৰু আমি যাতে প্লাষ্টিক মুক্ত কৰি চলিব পাৰোঁ প্লাষ্টিকৰ মানে কেৰি বেগ ব্যৱহাৰ নকৰাকৈ চলিব পাৰোঁ পানী বিশুদ্ধ খোৱা পানী খাওঁ তো তেনেকৈ আমি পৰিৱেশ সংৰক্ষিত কৰি ৰাখিব লাগিব সুৰক্ষিত কৰিব লাগিব সেইটো মই সকলোকে অনুৰোধ জনাইছোঁ পৰিৱেশ দিৱসৰ সকলোকে শুভেচ্ছা জনালোঁ আজি বিশেষকৈ বিশ্ব পৰিৱেশ দিৱস গোটেই ৱৰ্ল্ডতে মানা হয় আজিৰ তাৰিখত সেই তাৰ লগত সংগতি ৰাখি আমাৰ বাক্সা ডিভিজন লগতে আমাৰ লোকেল NGO আৰু যিসকল সচেতন ৰাইজ SSB আমাৰ প্ৰশাসনৰ পৰা সকলোকে লগ লাগি আমি ইয়াতে বৃক্ষৰোপণ কাৰ্যসূচীটো কৰিছোঁ আৰু বিশেষকৈ ভাল লাগিছে কাৰণ এটা ভাল পদক্ষেপ বিশ্ব পৰিৱেশৰ লগত সংগতি ৰাখিয়ে কাৰণ সকলোৱে জানে আজিকালি পৰিৱেশৰ ওপৰত মানুহৰ ধ্যান কিমান বাঢ়িছে আৰু নিশ্চয় আৰু এই বিশেষকৈ আমাৰ চিফ গেষ্ট আমাৰ MLA ছাৰ আছিলে ভিতৰ ছাৰ আৰু EM এজন আছিলে তাৰোপৰি আমাৰ কমাণ্ডেণ্ট ছাৰহঁতে আছিলে আৰু ADC এজন আছিলে আৰু গাঁৱৰ আমাৰ NGO যিখিনি স্থানীয় সকলোৱে আছিলে আৰু এটা সুন্দৰ পৰিৱেশ ভাল দিন বিশ্ব পৰিৱেশ দিৱস আজি এই বিশ্ব পৰিৱেশ দিৱসৰ সংগতি ৰাখি বিশেষকৈ আমাৰ বাক্সা বন সংমণ্ডল আৰু বিশেষকৈ আমাৰ তামোলপুৰ আৰু কুমাৰীকেটা বনাঞ্চলিক বন কাৰ্যালয় আৰু আমাক বিশেষভাৱে নিখিল বড়ো ছাত্ৰ সন্থা তামোলপুৰ জিলা সমিতি গেৰেমচা NGO বগামাটি আৰু আমাৰ গ্ৰাম্য বিকাশ মঞ্চ আমাৰ নলবাৰী আমাৰ আৰু গৈবাৰী ছয়পত্ৰী ফাউণ্ডেশ্যন NGO এইখিনি NGO আৰু যৌথভাৱে আমাৰ এই গ্ৰাছলেণ্ড যিটো এৰিয়াখিনিত আজি আমি 500 প্লেণ্টেশ্যন ড্ৰাইভ কৰিলোঁ আৰু আজি বিশেষকৈ সুন্দৰ এটা পৰিৱেশ আৰু আমি বিগত 2026 বৰ্ষতে আমি বিশেষকৈ বন বিভাগ আমি NGO সকলে বিভিন্ন ধৰণে আমি গাছপুলি ৰোপণ কৰি আছোঁ আৰু ইয়াৰ গাছপুলি ৰোপণ কৰাৰ মূল উদ্দেশ্য আপোনালোকে জানেই যে এই অঞ্চলত বিশেষকৈ হাতী আৰু মানুহৰ সংঘাত যিটো সঘনাই হৈ থাকে এই সঘনাই হোৱাৰ কাৰণে কিছু হ'লেও সকাহ পোৱাৰ কাৰণে যিহেতু কিছুমান ঠাইত আপোনালোকে দেখা পাই আছে বনাঞ্চল ধ্বংস হৈছে আমি বনাঞ্চল কেনেকৈ ইয়াক পুনৰ জীৱিত কৰিব পাৰোঁ সেইটোৰ ওপৰত লক্ষ্য ৰাখি মাৰ নামত এজোপা গছ আৰু হাতীৰ নামত এজোপা গছ এই দুয়োটাত আমাৰ কাৰ্যসূচী আমি আগত লৈ আৰু অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তেও আমি বন বিভাগৰ লগত যৌথভাৱে কাম কৰি আজি আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানতে হওক বা পাহাৰীয়া অঞ্চলত যিটো নেকি আমাৰ ফৰেষ্ট লেণ্ড আছে এই ঠিক এনেকুৱা যিহেতু এই গ্ৰাছলেণ্ড সেনেকুৱা এৰিয়াতো আমি তাৰমানে কিছুমান মূল্যৱান গছ গছনি কিছুমান ঔষধিমূলক গছ গছনি আৰু কিছুমান হাতীৰ যিটো খাদ্যৰ গছ গছনি যেনেকুৱা সেনেকৈ ঔটেঙাৰ পৰা আৰম্ভ কৰি আমি সেইদিনা বগামাটি প্ৰকৃতিৰাণী বগামাটিতো তাতেও আমি প্ৰায় 1200-1500 পুলি মানে ৰোপণ কৰিছোঁ তাতে বিশেষকৈ আমি বাঁহ গছ কলগছ ঔটেঙা আৰু সেনেকুৱা ধৰণে মানে হাতীৰ যিটো প্ৰিয় খাদ্য যাতে কিছু হ'লেও যদি হাতী আহি পেলাই যাতে যদি খাদ্য খাই সকাহ পায় তাৰে ওপৰত আমি তাৰমানে ভিত্তি কৰি আমি আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আমি কৰি আহিছোঁ दिनै 5 जुन मुलुगनां आबहावा सान आरो बे आबहावा साननि मुलुगनां आबहावा साननि तामुलपुर जिल्ला दुलाराय बर' फरायसा आफादनिफ्राय साफ्रोमबो आइ आफा रायजो राजानिसिम जोङो बे समाव मुलुगनां आबहावा साननि मोजां हामलायनायखौ बयनिसिमबो बावबाय आरो जोङो तामुलपुर जिल्ला दुलाराय बर' फरायसा आफाद लोगोसेनो बाक्सा डिभिजन फरेस्ट आरो
तामुलपुर जिल्लायाव थानाय मोननै रेन्ज कुमारिकाटा आरो तामुलपुर लोगोसेनो गोबां जोंहा एनजिअफोर जों जथायै दिनै नैबे ग्रासलेण्डआव जोङो बे जे मुलुगनां आबहावा सान बे फालिनायखौ जोङो लादों आरो बेवहाय जोङो आलासि महरै जोङो लिंनानै लाबोदों जोंनि गरेस्वर समस्तिनि मानगोनां एमएलए भिक्टर कुमार दास आरो बिथांजोंनो लोगोसे जोंहा नाग्रिजुलिनि समस्तिनि एमसिएलए लोगोसे बिटिसिनि सासे इएम लक्षी दास बिथाङाबो बाहागो लादों आरो बेयाव गोबां माने जोंनि फरेस्टनि मावथिफोर लोगोसेनो फरेस्ट अफिसारफोर बेवहाय एसएसबिनि गोबां अफिसारफोर आरो डिसि अफिसनिफ्राय सासे जोंहा एसएस अफिसार बेवहाय बाहागो लादों आरो गोबां ओनसोलनि रायजो राजा बिथांमोनाबो बाहागो लानायजों दिनै मिथिंगानि सायाव सावरायनाय हाबाफारि लादों आरो बेयाव जों तामुलपुर जिल्ला दुलाराय बर' फरायसा आफादनिफ्रायबो मोनसे बाथ्राखौ जोङो बुंगोन जे जों बयबो मिथिगौ जे बेयो बै मोनसेनि सायाव सोनारनानै दिनै बुहुमा थांनानै दङ दा दिनै मिथिंगाया थांनानै थायोबासो बा बिफां लाइफाङा थांनानै थायोबासो जिब जुनार दाउसिन दाउलायाबो थांनानै थागोन दा ओंखायनो जिब जुनाराबो थांनानै थानांगोन लोगोसेनो बिफां लाइफांखौबो जों फोथांना लाखिनांगोन मानोना जोंनि जि हगारनाय जि कार्बन डाइ अक्साइड बेखौ जोङो बिफां लाइफाङा लायो आरो बिथांमोना जोंनो अक्सिजेन हगारनानै होयो आरो बिदिनो जोंनि इक'सिस्टेमाव दिनै मुलुगा दिनै सोलिगासिनो दङ दा ओंखायनो जोङो आइ आफा रायजो राजाखौ एबसुनिफ्राय जों खावलायगोन जे जोङो बोसोरफ्रोमबो जोङो बिफां गायनांगोन आरो बिफांखौ गायब्लाल' जानाय नङा जों बेखौ फोथांना लाखिनायनि जि मोनसे राहा बेखौबो जोङो खालामनांगोन आरो साफ्रोमबो आइ आफा रायजो राजाखौ जोङो खावलायगोन मिथिंगा अनफावरि जोङो जानांगोन आरो मिथिंगा अनफावरि जायोबासो मिथिंगाया सोमखोर महर लागोन थांनानै थागोन ইয়াতে আমাৰ যদি আমাৰ পৰিৱেশটো ইয়াতে বৰ্তাই ৰাখিব পাৰোঁ এইটো খুব ভাল কথা আমি যোৱা বছৰো আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা ইয়াতে প্ৰায় 10,000 গছপুলি আমি ৰোপণ কৰিছিলোঁ গতিকে মই আশা ৰাখোঁ যে এইবাৰো আমি যিসমূহ গছপুলি ৰোপণ কৰিম সেইসমূহ যাতে আমাৰ তেওঁলোক জীয়াই থাকে গছসমূহ যাতে তাতে মানে তেওঁলোকৰ পানী যিসমূহ দৰকাৰী বস্তু আমি যাতে দিব পাৰোঁ গতিকে আৰু অহা বছৰো যাতে আমি তেনেকৈ পুনৰ চলাই যাব পাৰোঁ ধন্যবাদ